অঁ দাদা এই একদম বেয়া নাপাব নাই 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 গৈ আছোঁ ও ভাইটি আছানে? অঁ ৰ'ব সোমাব ৰ'ব। ও ভাইটি গাহৰি বেচিব আছে নেকি? আপুনি প্ৰথমে চেনিটাইজ হৈ লওক। আপুনি বা ক'ৰ ফাৰ্মৰ পৰা বা আহিছে। অঁ সেইটো হয় অৱশ্যে। ও ভাইটি কোনটো বেচিবা? এই কলাৰটা আছে বেচিব। আপুনি ল'লে 25,000কৈ দিব লাগিব। 25,000? একদম মানে অলৰেডি আছে কাষ্টমাৰ, 25,000কৈ দিব লাগিব। পইচা কম বেছি নাই। এটা কাম কৰা, তোমাৰো থাকিল মোৰো থাকিল, মাজতে এটা লোৱা মই দিম, সেইটোৱে লোৱাৰ হ'ব। 24K দিম হ'বনে? ল'ব যাওক। হ'ব ঠিক আছে। ঠিক আছেনে ভাইটি? আছে ব্যৱসায় কৰিছা ঠিকে আছে, এইবিলাক ফাৰ্ম চাৰাম কৰিলে ভাল প্ৰফিট আজিকালি। কিন্তু কি হ'ব, তুমি চৰকাৰী চাকৰি নাপালে তোমাক কোনো সমাজত স্থান নিদিয়ে। আৰু তাৰ উপৰি ডাঙৰ কথাটো হ'ল, এই মামা থাকোঁতে যদি এই বয়সত তোমাক শুনিছোঁ গাঁৱত মই পঢ়া পাতিতো বোলে তুমি ভাল আছিলা, গতিকে এই বয়সতে তুমি যদি এটা চাকৰি গোটাই ল'ব নোৱাৰা, পিছত আৰু তুমি আৰু নোৱাৰিবা কিন্তু। আৰু সমাজতো স্থান নোপোৱা আজিকালি চাকৰি নাথাকিলে। অঁ দাদা এইয়া আছোঁ দিয়ক আৰু নতুন দোকান নতুন ব্যৱসায় কেনেকুৱা চলিছে? দাদা নতুন বুলিনো কি আৰু কামটো কৰিবই লাগিব। এইকেইটা লওক, এইটো লওক দাদা। কিমান হ'ল? আপোনাৰ 505 টকা। 500 টকা দিয়ক। ঠিক আছে দাদা। ভাইটি ব্যৱসায় কৰিছা ঠিকে আছে, কিন্তু চাকৰি এটা ককাই ক'লৈ যায়? এই কঠীয়াৰ কাৰণে বিধানৰ ধান আনিলোঁ। অঁ ঠিকেই আছে।
পিছে ধান আনিছে ঠিকে আছে, এই শিলখিনি কিয় আনিলে? এই ভাৰৰ ওজন মিলোৱাৰ কাৰণে শিল দি সমান সমান কৰি আনিছোঁ। ককাই শিল দি মিছামিছি ওজন বঢ়োৱাতকৈ ইয়াৰে আধা ধান ইয়াতে দিলে দেখোন দুয়োফালে বেলেঞ্চ হৈ যায় আৰু আপোনাৰ টোটেলতো ওজনটো কমি যায়। এই কথাটো মই ভবাই নাছিলোঁ। তই কথাটো ঠিকেই কৈছ। মই কামটো কৰি লওঁ ৰ। ধন্যবাদ দে ভাইটি, আগতকৈ বহুখিনি ওজন কৰি গ'ল। ধন্যবাদ ধন্যবাদ। তে যাব ককাই। ৰচোন ভাইটি, তই এতিয়া কি কৰি আছ? চাকৰি বাকৰি হ'ল নে কিবা? নাই ককাই, ঘৰতে গাহৰি আৰু কুকুৰাৰ ফাৰ্ম আছে, 2টা পুখুৰী আছে আৰু অলপ চলপ খেতি বাতি কৰোঁ, সেয়ে আৰু। এই তোৰ চাকৰি নাই, তেতিয়াৰ পৰা তোৰ লগত এনে কথা পাতি আছিলোঁ টাইম খৰচ কৰি। মোৰ আইডিয়াটোৱে ভাল আছিল। মই ফোন কৰিছিলোঁ আপোনাক। দেউতা ৰাতিপুৱাৰ পৰা মূৰ ঘূৰাই পৰি আছিল। চাই দিবচোন প্ৰেছাৰটো। কি বাবাটো চাকৰি হোৱা নাই? নাই ককা। সেইটো ৰমেশৰ পিতা হয় না? হয়, কিন্তু চলিটো পঢ়া পাতি ভাল আছিল, এতিয়া কিবা কৰি আছে? পঢ়া পাতি ভাল হ'লে কি হ'ব, চাকৰি তাকৰি একো নাই এতিয়া গেলি। সিহঁতৰ সমানে পুতাক দেখিছে না? এই নকবি, সেয়াৰ কথা নকবি। সি দিন ৰাতি মদ খাই ঘৰৰ কাষৰ মানুহকো শান্তিত থাকিব নেদে। মদ খাই হাল্লা কৰিলে কি হ'ব, চাকৰি আছে, 30-40 আটাৰি খাব পাৰিব, মৰিলেও টেনশ্যন নাই। ইয়ে তোৰ চাকৰি নাই? তই চাকৰি কৰে নাই? তোমাৰ চাকৰি চল না? ইয়ে পাৰব না, তোৰ চাকৰি নাই? চাকৰি 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 মাথা মাৰিছ নে নাই? চাকৰিটো হ'লে ভাল আছিলে, নহ'ল। ইমান সহজ নহয়, চাকৰি নহ'ব, আশা কৰি লাভ নাই। চাকৰি নাই তাৰ। দোকান কেনে চলি আছে ভাই? আছোঁ আৰু তাক। পিছে তোৰ? আছোঁ দে আৰু। অ' ভাই, চিগাৰেট এটা দে। কি ভাই, কেনেকুৱা? দেখাই নাই বহুত দিন। আছোঁ দে আৰু ভাই, মোটামুটি চলি আছোঁ আৰু। কিন্তু চাকৰি তহঁতক মই এটা ঠিকনা দিওঁ, জবলেছ গুৰু।
লাইফ মোটামুটি ঠিকে চলি আছে পঢ়া শুনাও ভালকৈ কৰিছিলোঁ কিন্তু চাকৰি নাপালোঁ তথাপি এটা উদ্যম লৈ নিজৰ লগতে জেদ কৰি সেলফ এমপ্লয়েড হ'বলৈ চেষ্টা কৰিলোঁ বহুত কিবা কিবি ডাঙৰ ফেমিলি বিজনেছ নাই যদিও এই ব্যৱসায় কিবা এটা কৰি পেলাই স্বাৱলম্বী হ'ম বুলি আগবাঢ়িলোঁ কিন্তু সদায় সদায় লোকৰ চাকৰি সম্পৰ্কীয় অবজেকশ্যন শুনি শুনি মনটো একেবাৰে ভাঙি গৈছে কাম কৰাৰ উদ্যমো কমি যায় এনেকৈ কেতিয়াবা এনেকুৱা লাগে যে নিজেই দিশহাৰা হৈ গৈছোঁ কি কৰোঁ আপুনিয়ে কওকচোন বাবা শুন দিনকাল কি দেশত কি চলি আছে কাকো নতুনকৈ বুজাব নালাগে তহঁতৰ দৰে লাখ লাখ শিক্ষিত ল'ৰা ডিজাৰ্ভিং কেণ্ডিডেটে ঘৰত বহি হিলাই আছে নানান আফচোচ কৰি আছে আৰু ক'তো ফেউৰা যি নেকি এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ভালকৈ ফিল আপ কৰিব নাজানে ভালকৈ সিহঁতে চৰকাৰী দানা খাই আছে কিন্তু কেছটো কি জানো বাবা তেনে বহুত দমৰা এক্সাম ইণ্টাৰভিউত 100ৰ ভিতৰত 90 পায় আৰু তোৰ দৰে লাগি যাঠি পঢ়ি শুনি দিয়া ল'ৰাই পায় 70-80 নম্বৰ এম আই ৰাইট তাৰ আৰু কি লুকাই আছে নতুনকৈ ক'ব লগা নাই কালি ঘণ্টা যদি আমাৰ বিলৰ পথাৰত অপেন ৰিক্ৰুইটমেণ্ট এটা পাতা হয় অন দ্য স্পট এটা চাকৰিৰ কাৰণে কেণ্ডিডেট চিলেকশ্যন কৰে যে মই গেৰাণ্টি দি কওঁ তহঁতে এটা চাকৰি নিশ্চয়কৈ পালি হয় কিন্তু বাবাহঁত তাকে ভাবি থাকি আফচোচ কৰি থাকি ভাগ্যক ধেই থাকিলে লাইফ এনেকৈয়ে যাব কথাটো হ'ল লাইফৰ হিচাপত আমি চলিলে সদায় এটা মাইজাৰেবল লাইফ কটাব লাগিব লাইফক নিজৰ হিচাপত চলাবলৈ শিক তেতিয়াহে শান্তি বিচাৰি পাবি লাইফ ইমানো ফেয়াৰ নহয় যে বিচৰা মতে সকলো বস্তু পাবি টেক ইট ইজি ভাবি ল তোৰ লাইফ হৈছে এটা 3 ঘণ্টাৰ দৰ্শনী এতিয়া যদি প্ৰত্যেকজন দৰ্শকৰ হিচাপত তেওঁলোকৰ মতে অভিনয় কৰিব যা তেন্তে তোৰ নাটকটো নচলিব আৰু সিহঁতে মানুহৰ ক্ৰিটিচাইজৰ কি মূল্য কালি থালি পাতি মাছে মাংসই চোতালত দানা খুৱাই দে ৰাইজে বাহবা দিব গতিকে দৰ্শক আৰু ৰাইজক নিজৰ জেগাত থাকিবলৈ দে আৰু তই তোৰ জেগাত থাক ফ'কাছ কৰ বছ নিজৰ কামত লোকৰ ঠাট্টা মস্কৰা শুনিবলৈ 1 মিনিটো সময় বাচিছে যদি সেইখিনি সময় কামত লগা আফচোচ অনুশোচনা কৰি কটাবলৈ লাইফটো বহুতেই ছুটি আধা বয়স গ'লেই তহঁতৰ মৰি মৰি কটালি বাকী আধা লাইফ এনেকৈ নকটাবি পজিটিভ হ না ভাল জবলেছ শব্দটোৰ প্ৰপাৰ মিনিং আজি মোৰ পৰা শিকিল তহঁতে জবলেছ মানে তোৰ জব নাই বাট ইউ কেন বি এ জব ক্ৰিয়েটৰ মাথাত মাল আছে বাউত বল আছে বছ খটুৱা আৰু লাইফৰ টাৰ্গেট পূৰা কৰি যা চব কথা সিমানে সহজ নহয় সেলফ এমপ্লয়েড লোকৰ গ্ৰোথ হোৱাত সময় লাগে কিন্তু যদি ধৈৰ্য ধৰি ভালকৈ সকলোবোৰ মিলাব পাৰ তেন্তে সফলতা এদিন পাবিয়ে ইমান দিনে তহঁতে লোকৰ পৰা কেৱল নিগেটিভ কথা শুনি শুনি ভিতৰি ডেমেজ হৈ গৈছ আজি মই তহঁতক পজিটিভ কৰি পঠাই আছোঁ ৰহ পজিটিভিটি এক্সপ্ল'ৰ কৰিব শিক না ভাল ক মোক এই তই কি কৰি আছ এতিয়া মই গুৰু মোৰ এখন গাহৰি ফাৰ্ম আছে এখন মুৰ্গীৰ ফাৰ্ম আছে ফিচাৰী আছে আৰু মাজে মাজে অকণমান খেতি কৰোঁ গাহৰি ফাৰ্মত কিমানটা গাহৰি আছে তোৰ ডিটেইলছত ক গাহৰি 10টা আছে 7টা মাইকী আৰু 3টা মতা আছে বছৰত কিমানটা গাহৰি বেচ তই প্ৰায় 7 মাহৰ মূৰত গাহৰি 9-10টা পোৱালি জন্ম হয় আৰু বছৰি 2টাকৈ মতা গাহৰি বিক্ৰী কৰোঁ দাম কিমান আহে বছৰত 50টা পোৱালি গাহৰি বিক্ৰী কৰোঁ এটাত 5,000 কৈ আৰু 2টা ডাঙৰ গাহৰি বিক্ৰী কৰোঁ এটাত 25,000 কৈ মানে 50 into 5,000 আৰু ডাঙৰৰ 50,000 মানে এভাৰেজত 3 লাখ তাৰে খৰচ যদি 1 লাখো ধৰোঁ মিনিমাম 2 এটা ৰয় তোৰ ফিচাৰীত কিমানৰ মাছ জীয়াইছ 1 লাখ টকাৰ এবছৰত কিমান বাঢ়ে মাছ মিনিমাম 4 গুণ বাঢ়ে মানে 4 লাখ খৰচত 2 লাখ বাদে দিলোঁ যা মানে খৰচ গৈ বাছে 2 লাখ টকা মুৰ্গীৰ ফাৰ্মৰ পৰা কিমান আহে তোৰ 10,000 আহে মানে মুৰ্গীৰ ফাৰ্মৰ পৰাও তোৰ বছৰি 1 লাখৰ বেছি আহে আৰু 1 লাখে ধৰিলোঁ এতিয়া হিচাপ কৰ 2 লাখ টকা তোৰ আহে গাহৰি ফাৰ্মৰ পৰা 2 লাখ টকা আহে তোৰ ফিচাৰীৰ পৰা আৰু 1 লাখ টকা আহে তোৰ মুৰ্গীৰ ফাৰ্মৰ পৰা বাকী খেতিৰখিনি নধৰোই যা মানে বছৰি তোৰ 5 লাখ টকাকৈ ইনকাম আহি আছে এতিয়া মাহে কিমান হ'ল কত প্ৰায় 41,000 হ'ব যিটো এভাৰেজত এটা সৰু চৰকাৰী চাকৰি কৰা এজন চাকৰিয়ালতকৈ দুগুণ আৰু কিবা কমতো মোক এনেকৈ কোনো কোৱাও নাছিল আৰু মই নিজে ভাবিও চোৱা নাছিলোঁ গতিকে কুত্তা মানুহৰ আলবাল কথা বাদ দে আৰু গাহৰি ফাৰ্মত গাহৰি 10টাৰ পৰা 20টা কৰ আৰু ফিচাৰীও এটা নহয় 2টা কৰাৰ গুৰুত্ব দে অহা বছৰত আজিৰ পৰা এইবোৰ মানুহে কোৱা যাতা কথাৰ কাৰণে আফচোচ কৰি আহিলে মই তোক কাটি খাই দিম কিন্তু যা ফুট আৰু তই কি কৰি আছ গুৰু মোৰ ফাৰ্মাচী এখন আছে কালি তই মোক এটা হিচাপ দি যাবি তোৰ বেপাৰৰ নিউমাৰিকেল হিচাপ লাগিব মোক ইনভেষ্টমেণ্ট কিবা কৰিছ ইনকাম কি হৈছে গোটেইখিনি লাগিব কালি তোৰো মই মগজু চাফা কৰি আছোঁ যা এতিয়া ফুট ইয়াৰ পৰা তই ঠিক আছে গুৰু মই কালি দি যাম আপোনাক
এইবোৰ ভৰিত ধৰি তেল দিলে একো নহয় তই নেক্সট যেতিয়া গাহৰি বেচ আধা কেজি গাহৰি বনাই পেলাই ইয়াত দি থৈ যাবি ফ্ৰীতে একো নাপায় আজিকালি কুত্তাত মনত ৰাখিবি আৰু শুন কেতিয়াও মানুহৰ ভৰিত নধৰিবি যিমান মহামনিষী নহওক মানুহৰ ভৰিত নধৰিবি কাৰণ ইয়ে মানুহৰ বৈষম্য আনে চা এতিয়া কেনে বাকী চব ঠিকে আছিল কিন্তু চাকৰিটো